নমস্কাৰ মই ৰাকেশ ৰামচিয়াৰী এই সময়ত সকলোকে বদলন বুবলি দৰ্শকসকলক স্বাগতম জনালোঁ আজি এজন বিশেষ ব্যক্তিৰ লগত কথা পাতিম তেখেতৰ লগত ৰাজনীতিকৰ বিষয়ে কথা পাতিম বিটিসি ইলেকশ্যনৰ বিষয়ে তেখেতৰ লগত কথা পাতিম এই সমষ্টিৰ বিষয়ে তেখেতৰ লগত কথা পাতিম হয় এই সময়ত মই 9 নং বনৰগাঁও সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী শ্ৰীযুত ৰবিৰাম ব্ৰহ্ম তেখেতৰ লগত মই অলপ আলোচনা কৰিম তেখেতৰ পৰা বিশেষ কথা জানিবলৈ মই চেষ্টা কৰিম আৰু আপোনালোকক জনাম এই সময়ত আপোনাক বদলেন বুবলি ৰাইজৰ হয় স্বাগতম জনালোঁ পোনপ্ৰথমতে মই জানিবলৈ চেষ্টা কৰিম আপুনি ৰাজনীতিক যোগদান কৰাৰ আগত আপুনি কি কাম কৰিছিল সমাজৰ কি কাম কৰিছিল মই ৰাজনীতিক দলত যোগদান কৰাৰ আগত নিখিল বড়ো ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া মই কাম কৰিছিল 1987 পৰা আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম যিটো আদৰ্শ নীতি এই আদৰ্শ নীতিক লৈ মই কাম কৰি আহিছোঁ বহুত দিন মই আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বনগাঁও আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মই কৰিছিলোঁ তাৰপিছত কোকৰাঝাৰ জিলাৰ প্ৰেচিডেণ্ট হিচাপে মই কাম কৰিছিলোঁ তাৰপিছত কেন্দ্ৰীয় আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নহয় কিবা অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে মই কৰিছিলোঁ তাৰপিছত 2005 চনৰ পৰা 2015লৈকে মই BPPF দলৰ কোকৰাঝাৰ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট হিচাপে মই কাম কৰিছিল তাৰপিছত আমাৰ বডোলেণ্ড মুভমেণ্ট আকৌ আৰম্ভ হৈছিল তেতিয়া PCDR আছিল PCDRত মই খুব ভালকৈ মই কাম কৰিছিল তাৰপিছত 2015 পৰা আজিলৈকে মই UPPL ৰাজনীতি দলৰ এজন সম্পাদক হিচাপে কাম কৰিছোঁ আৰু আজি মোৰ যিটো সাৰ্ভিস এই সাৰ্ভিসটো দেখি পেলাই মোক বনগাঁও সমষ্টিৰ এজন UPPL প্ৰাৰ্থী হিচাপে মোক থিয় কৰা হ'ল আপুনি সমাজ এপছু সংগঠনত নিখিল বড়ো ছাত্ৰ সন্থা কিমান বছৰ কাম কৰিছে মই জীৱনত 33 ইয়াৰ্ছ 33 বছৰ মই নিখিল বড়ো ছাত্ৰ সন্থাৰ এজন কৰ্মী হিচাপে মই কাম কৰিছোঁ এই সময়ত আপুনি যেতিয়া ছাত্ৰ সংগঠনৰ কাম কৰি আছিল এই সময়ত আপোনাৰ বিশেষ আপোনাৰ মনত থকা যেন ৰাইজৰ উন্নতি কৰা বা ৰাইজৰ কাৰণে সমাজৰ কাৰণে কাম কৰা কি আপোনাৰ প্ৰিয় আপুনি মনত থাকে কি কাম কৰিলে ৰাজনীতিভাৱে মই কাম কৰাৰ সুবিধা পোৱা নাই নিখিল কিন্তু এপছৰ কৰ্মী হৈ বহুতখিনি কৰিছোঁ আমাৰ অঞ্চলৰ শান্তিৰ কাৰণে মই কাম কৰিছিলোঁ তেতিয়া কেতিয়াবা আমাৰ মাজত বড়ো অৱৰোধ কিছুমান পৰিৱেশ আহিছিল তেতিয়া মই অঞ্চলত বনগাঁও আঞ্চলিকৰ প্ৰেচিডেণ্ট হৈ পেলাই ছেক্ৰেটাৰী হৈ পেলাই মই বহুত কাম কৰিছিল বিশেষকৈ শান্তিৰ কাৰণে আৰু মোৰ যিটো চেষ্টা এই চেষ্টাৰ বনগাঁও আঞ্চলিকত কোনো অশান্তি হোৱা নাছিল সেইটো মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ এটা কাম বুলি মই ভাবোঁ আৰু লগতে আমাৰ বডোলেণ্ড মুভমেণ্টত মই আঞ্চলিকৰ নেতা হৈ পেলাই বহুত কাম কৰিছোঁ তেতিয়া আমাৰ অঞ্চলত বড়ো অবড়ো চবে আমাৰ যিটো বডোলেণ্ড মুভমেণ্ট এই বডোলেণ্ড মুভমেণ্টত চবে সহায় কৰিছিল আৰু সহায় কৰাৰ ফলত আমি BEC পাইছিল আমি তাৰপিছত আমি আকৌ BTC আমি পাবলৈ সক্ষম হৈছিল আৰু এতিয়া BTR চুক্তিটো পাবলৈ সক্ষম হয় এই সময়ত মই জানিবলৈ চেষ্টা কৰিম যে আপুনি সমাজ যিখিনি সংগঠন আছিলে যে আপোনাৰ এপছৰ পৰা আদি কৰি বিভিন্ন দল সংগঠন আপুনি কাম কৰিলে এই সময়ত আপুনি সেইটো সমাজ ব্যৱস্থাৰ যিখিনি কাম আছে সেইটো এৰি পিনি পলিটিক্সৰ আহাৰ কিবা উদ্দেশ্য আছে নেকি আপোনাৰ পলিটিক্সৰ আহাৰ মূল কাৰণ হ'ল কি BTC চুক্তি হোৱাৰ পিছত চবে এটা আশা কৰিছিল যে BTC দ্বাৰা দি আমাৰ অভাৱ অভিযোগ নিশ্চয় আমি পূৰণ কৰিব লাগিব আৰু 2005 চনত BTCৰ প্ৰথম নিৰ্বাচন আৰু যেতিয়া BPPF গঠন কৰা হৈছিল তেতিয়া মোৰ মনত আছে 2005 12 এপ্ৰিলত আমাৰ BPPF ৰাজনীতি দল গঠন কৰিছিল 2005 ইয়েছ এতিয়া BTC ইলেকশ্যনত প্ৰথম BTC ইলেকশ্যনত আপুনি সেই সময়ত 2005তে আপুনি যোগদান কৰিছিল পলিটিক্যাল পাৰ্টি ইয়েছ তেতিয়া মই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট
যে BPPFৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই আছিল আৰু তেতিয়া হাগ্ৰামা মহিলাৰী আৰু ৰবিৰাম নাৰ্জাৰী একেই আছিল কাম কৰিছিল কিন্তু যেতিয়া মানে নমিনেশ্যন ফাইল কৰা হ'ল হয় তেতিয়া অলপ আমাৰ মাজত মানে বিভাজন আহিছে সেই দিনাৰ পৰাই আৰম্ভ যে BPPF ৰবিৰাম নাৰ্জাৰী আৰু BPF হাগ্ৰামা মহিলাৰীৰ মাজত এটা বিভাজন হৈছে এইটো মোৰ জীৱনৰ এটা মানে টাৰ্ণিং পইণ্ট কিন্তু BTC লৈ আমি সবে এটা নিশ্চয় উন্নতি হ'ব বুলি আমি আশা কৰিছিল কিন্তু আজি আমি দেখিলোঁ 16-17 বছৰ হাগ্ৰামা ডাঙৰীয়াই মানে শাসন কৰা যিটো সুবিধা পালে কিন্তু আমি দেখিছোঁ ইয়াত চিষ্টেমেটিকেলি কাম হোৱা নাই ইয়াত মানে অনিয়ম কাম কৰাটো আমি দেখিছোঁ যথেষ্ট দুৰ্নীতি হোৱাটো মই দেখিছোঁ গতিকে ইয়াত মানে সঁচাকৈ গণতন্ত্ৰৰ যিটো নীতি এই নীতিৰে শাসন কৰাটো আমি বিচাৰোঁ ইয়াত কোনো বাক স্বাধীনতা নাই আৰু বিশেষকৈ ইয়াত গাঁও অঞ্চলত কিছুমান BCDC দ্বাৰা দি কিছুমান মানে কাম কৰিবলগা আছে কিন্তু যেনেকৈ কাম কৰি আছে ইয়াত কিছুমান কাম কৰাৰ নীতিটো সলনি কৰাৰ প্ৰয়োজন গতিকে যেনেকৈ উন্নতি হ'ব লাগিছিল এই উন্নতি আমি দেখা নাই এটা কাৰণে আমি এটা মানে উন্নতিৰ কাৰণে আমি মাতি আহিছিল আজি সঁচা কথাটো ক'বলৈ গ'লে অকল আমি বিচৰা নাই গোটেই BTR বাছিয়ে মানে অপেক্ষা কৰি বা আশা কৰি মানে এতিয়া মানে আশাটো মানে ভংগ হ'ল এতিয়া গতিকে পৰিৱৰ্তন বিচাৰিছে আজি আমাৰ মাজত নতুন চুক্তি হ'ল BTR চুক্তি প্ৰমোদ বড়ো গোবিন্দ বসুমতাৰী NDBৰ কিছুমান এটা চাকৰ মানে ছিগনেচাৰ হ'ল গতিকে এই মানে BTR দ্বাৰা দি আমাৰ অভিযোগ আমি নিশ্চয় পূৰণ হ'ব বুলি সবে বিচাৰি আছে মোৰ এটা আশা BTR better than BTC BTR is better than মানে BTC গতিকে ইয়াত আমি আশা কৰিব পাৰোঁ নিশ্চয় আমাৰ মাজত আমি এটা উন্নতি আমি পাম আৰু ইয়াত স্পষ্টভাৱে মই বড়োৰ লগতে অন্যান্য জনগোষ্ঠীৰ আগত মই ক'ব বিচাৰোঁ ইয়াত BTR চুক্তিত স্পষ্টভাৱে লিখা আছে ইয়াৰ সম অধিকাৰ সম মৰ্যাদা ৰাজনীতিভাৱে তাৰপিছত সামাজিকভাৱে মানে শিক্ষিতভাৱে প্ৰায় ছেক্টৰত মানে সম অধিকাৰ সম মৰ্যাদা দিয়াৰ কাৰণে যিটো মানে ইয়াত আমাৰ চিন্তা বা আমাৰ ভিজন এই ভিজনটো দেখি পেলাই আজি UPPL দলে বলে যোগদান কৰাটো নিশ্চয় জানে আৰু মই আশা কৰোঁ আমি এইবাৰ চৰকাৰ গঠন কৰিব পাৰিম চৰকাৰ গঠন কৰাৰ পিছত আমাৰ যিটো চিন্তা ভিজন এই ভিজনটো লৈ আমি কাম কৰিছোঁ এই সময়ত মই BTR পিছত কথা পাতিম এই সময়ত মই জানিবলৈ চেষ্টা কৰিম এটা সময়ত আপুনি কৈছিলে BPPF আছিল তাৰে পিছত আপোনাৰ হাগ্ৰামা আৰু ৰবিৰাম নাৰ্জাৰী তেখেতসকলৰ অলপ কিছুমান পলিটিকেলাইজ কিছু সংঘৰ্ষ হোৱাৰ পিছত আপোনাৰ BPF আৰু BPPF এই সময়ত আপুনি UPPL এজন প্ৰাৰ্থী আপুনি BPPF কৰি BPF কিহৰ কাৰণে এইটো ভংগ কৰা হয় BPPF আপুনি আছিলে পলিটিকেল পাৰ্টি এটাতে যোগদান কৰিছিলে মানে BPPF এৰি UPPL কিহৰ কাৰণে না BPPF ভংগ কৰাটো এটা সময়ত মানে ৰিমুভমেণ্ট কৰা হৈছিল যেতিয়া NDBক 2005 চনত চিজ ফায়াৰ কৰা হৈছিল তেতিয়া NDBক খেমো ৰাখি পেলাই আলোচনা কৰাৰ নামত এনে আলোচনা কৰি আছিল আমি একো মানে ভাল আমি দেখিব পৰা নাছিল ইয়ান পালে নিখিল বড়োৰ হাতৰ সন্থা বা এফচু মানে ৰিমুভমেণ্ট কৰাৰ কাৰণে এটা চিন্তা কৰিছিল তেতিয়া আমাৰ মাজত NDB আৰু এফচু আমি লগ লাগি পেলাই ৰিমুভমেণ্ট কৰিছিল গতিকে আজি এই মুভমেণ্টত সবে আহিব লাগে BPPও আহিব লাগে আৰু তেতিয়া UDPF আছিল আৰু BPFও আহিব লাগে বুলি এটা আহ্বান জনাইছে ৰাজহুৱাভাৱে আহ্বান জনাইছিল যে মুভমেণ্ট গ্ৰুপৰ পৰা যে BTC আমাৰ সমস্যা সমাধান কৰিব নোৱাৰে গতিকে আমাৰ নতুন এটা ৰাজনীতি ব্যৱস্থা লাগেই বুলি আমাৰ মাজত এটা ৰিমুভমেণ্ট হৈছিল আৰু এই ৰিমুভমেণ্টৰ কাৰণে সবকে এটা আহ্বান কৰিছিল BPFৰ নেতা হাগ্ৰামা মহিলাৰীকো আহ্বান কৰিছিল আৰু BPPFৰ যিমান নেতা আছে
ৰঘুৰাম নাৰ্জাৰীকো মানে আহ্বান কৰিছিল আৰু UDP-ৰ যিমান নেতা আছিল চবকে আমাৰ সমাজত ৰাজনীতিক নেতাই হওক বা অৰাজনীতিক আমাৰ বুদ্ধিজীৱী হওক চবকে এই মুভমেণ্টত যোগদান কৰিব লাগে বুলি এটা আহ্বান জনাইছে আৰু এই আহ্বান জনাওঁতে মই BPPF কৰিছিল যদিও আজিৰ দিনত দলটো ডাঙৰ কথা নহয় বুলি আমাৰ সমস্যাহে ডাঙৰ বুলি ভাবি পেলাই মই মানে মুভমেণ্টত যোগদান কৰা হৈছিল ইয়াৰ বাবে আপুনি UPPL এইখিনি পদবীত কৰে UPPL হ'ল আমাৰ মুভমেণ্ট গ্ৰুপে জন্ম দিয়া এটা ৰাজনীতি দল গতিকে আমি UPPL হয় যদিও তেতিয়া মানে আমাৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰোঁ এইটো লক্ষ্য ৰাখি পেলাই মানে মুভমেণ্ট গ্ৰুপে UPPL গঠন কৰা হৈছিল আৰু তাৰ কাৰণে মই মানে UPPLত আছিল এই সময়ত মই জানিবলৈ চেষ্টা কৰিম BTR কথা আপুনি উল্লেখ কৰিছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম অধিকাৰ থকা বুলি আপুনি কৈছে কিন্তু আপোনাৰ যিমানখিনি পলিটিকেল পাৰ্টি আছে UPPLৰ বাদে তেখেতসকলে কৈছে যে BTR একৰ্ডত একো নতুনাবলৈ এটা বস্তু নাই বুলি তেখেতসকলে কৈ আছে সেইৰ বিষয়ে আপুনি কি ক'ব না নতুন বস্তু নাই বুলি কৈছে BPF-ৰ আমাৰ ডাঙৰীয়াহে মাত্ৰ কৈছে কিন্তু বিভিন্ন দলৰ নেতা বা বিভিন্ন দলৰ কৰ্মী বা ছাপোৰ্টাৰসকলে কোৱা নাই সাধাৰণ মানে ৰাইজে কোৱা নাই ইয়াত BTCত বহুতখিনি আছে বহুতখিনি পাইছোঁ বুলিহে কৈছে কাৰণ আমি বহুত অনুষ্ঠান আমি পাইছোঁ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আমাৰ মাজত নাছিল NIT আমাৰ মাজত নাছিল চেণ্ট্ৰেল স্পৰ্টছ ইউনিভাৰ্চিটি আমাৰ মাজত নাছিল আমাৰ কোকৰাঝাৰৰ এতিয়া ৰেল ডাবা বনোৱাৰ এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আমি পালোঁ ফাইনেন্স ডাইৰেক্ট মানে ইয়াত আহিব মানে BTR মানে চৰকাৰত আহিব ইয়াত মানে SPDCক মিনিমাম আমি কণ্ট্ৰল কৰা যিটো ক্ষমতা আমি পালোঁ ইভেন আমাৰ মানে যিটো মানে সীমাটো আমি প্ৰায় শোণিতপুৰ আৰু গহপুৰ অঞ্চলত কিছুমান গাঁও আমি পাইছোঁ গতিকে ইয়াত একো নাই বুলি কোৱাটো অৰ্থহীন বুলি মই ভাবোঁ আৰু ইয়াত স্পষ্টভাৱে লেখা আছে যে দীৰ্ঘদিনীয়া আমাৰ যিটো দাবী বড়ো মিডিয়ামৰ লগতে অন্যান্য মিডিয়ামৰ যিটো প্ৰাইভেট আছিল এই প্ৰাইভেট স্কুলবিলাকক LP স্কুল MA স্কুল হাই স্কুল কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ব বুলি স্পষ্টভাৱে ইয়াত লিখা আছে গতিকে কোনোবা যদি কয় একো নাই বুলি সেইটো ৰাজনীতিক ভাষাৰ বাদে একো নহয় বুলি মই ভাবোঁ এই সময়ত আপোনাৰ সমষ্টিত আপুনি কাৰ লগত কণ্টেষ্ট হোৱা বুলি আপুনি ভাবে বনগাঁও সমষ্টিত 3জন মানে প্ৰাৰ্থী আছে ইয়াৰ ভিতৰত এজন নিৰ্দলীয় পংকজ ইছলাৰী আছে তাৰপিছত BPF-ৰ কেণ্ডিডেট ৰাজীৱ ব্ৰহ্ম আছে আৰু মই আছোঁ গতিকে আমাৰ 2জন BPF কেণ্ডিডেট আৰু মোৰ লগত এটা কণ্টেষ্ট হ'ব আৰু মই যিমানখিনি এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযানত মই গাঁৱে গাঁৱে মানে মই গ'লোঁ আৰু যিটো মানে ৰেছপন্স একৰ্ডিং টু ৰেছপন্স মই 5,000ত বেছি মই জিকিম এইটো চিয়'ৰ 100% চিয়'ৰ আপুনি 5,000 ওপৰত পাব অ'কে ঠিক আছে এই সময়ত আপোনাৰ এই সমষ্টিত আপুনি যদি জিকি যায় এই সমষ্টিত আপুনি উইনাৰ হৈ যায় আপুনি এই সমষ্টিৰ কাৰণে বিশেষ নতুন হ'বলৈ কি কাম কৰিব বুলি তাত মই বহুত বছৰ মই চাই আছোঁ এই বনগাঁও সমষ্টিত 16-17 বছৰ বহুতখিনি কাম কৰিব লাগিছিল কিন্তু বহুত ডাঙৰ ডাঙৰ সমস্যা আছে যেনেকৈ আমাৰ বনগাঁও সমষ্টিত এই এটা সৰল ভাঙা বা চৰমাঙ্গা নদী আছে ফ্লাড হয় এই ফ্লাডে মানে বছৰে হয় গতিকে ইয়াত বহুত মানুহবিলাক মানে মাটি বাৰী নষ্ট হ'ল গতিকে এই ফ্লাডৰ কাৰণে বহুত মানে ভিকটিমছ হ'ল গতিকে সেইটো এটা মাষ্টাৰ প্লেন লৈ পেলাই আমি কাম কৰিব লাগিব তাৰপিছত ইৰিগেশ্যন ছিষ্টেমটো একোৱেই হোৱা নাই লগতে বহুত নৰ্দাৰ্ণ ছাইডত আমাৰ ঝাৰবাৰী পাৰগাঁও অঞ্চলত বহুত গাঁও আছে ৰাস্তাই নাই আৰু মানে ভাল মানে পানী নাই মানে ভাল ড্ৰিংকিং ৱাটাৰ নাই গতিকে মই ভাবোঁ বিশেষকৈ এই যিটো মানে ইৰিগেশ্যন ফ্লাড প্ৰব্লেম তাৰপিছত যিটো মানে কেনেল বা ইৰিগেশ্যন ছিষ্টেম তাৰপিছত মানে ড্ৰিংকিং ৱাটাৰ
আৰু ৰাস্তাৰ প্ৰব্লেম আছে বহুত আছে আৰু লগতে বহুত মানে শিক্ষিত যুৱ যুৱতীসকলে এনে বেকাৰ হৈ আছে কাম নাই গতিকে কিছুমান আঁচনি লৈ পেলাই এই যুৱ যুৱতীবিলাকক কাম দিয়াৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ আৰু মই যথেষ্ট যদি জিকি যোৱাটো মোৰ খাটাং ইয়াৰ কোনো ডাউট নাই জিকি যোৱাৰ পিছত এই যুৱ যুৱতীবিলাকক কাম দিয়াৰ কাৰণে চেষ্টা কৰি যাম বিশেষ আপুনি কৈছে আপুনি সমষ্টি জিকি গ'লে উন্নয়নৰ কাম কৰিব কিন্তু দেখা হৈছে যোৱা 2015 যে এটা ঢৌ আহিছিল PCDR গঠন কৰি এই সময়তো কৈছিল যে PCDR চৰকাৰ গঠন কৰিব এটা নতুন চেঞ্জ এটা চৰকাৰ হ'ব BTC চৰকাৰ হ'ব কিন্তু খুদু শেগত আমরা দেখা পালোঁ যে BPF চৰকাৰ গঠন কৰিব 2022 এই কথাই কৈ আছে যে UPPL এবাৰ শাসনত আহিব নতুন চেঞ্জ এটা আহিব চৰকাৰে নতুন আহিব এই সময়ত আপুনি কি ক'ব যে কিমান আশাবাদী আপুনি UPPL চৰকাৰ গঠন কৰা বুলি না 2015 যিটো মানে নিৰ্বাচন ইয়াত PCDRৰ চৰকাৰ হ'ব লাগিছিল সেইটো সঁচা কথা কিন্তু আমাৰ মাজত অলপ লিকিং থাকি গৈছিল আমাৰ মাজত কাৰণ তেতিয়া আমাৰ মানে BPPFৰ নেতাকৰ্মী আছিল UDPFৰ নেতাকৰ্মী আছিল আৰু তেতিয়া মানে আমাৰ NDPও আছিল আমাৰ মাজত মানে 4-5টা দল সংগঠন আছিল আৰু তাৰ কাৰণে অলপ মানে ক্যান্ডিডেট সিলেকশনৰ ক্ষেত্ৰত অলপ প্ৰবলেম নোহোৱা নহয় হৈছিল তাৰ কাৰণে অলপ প্ৰবলেম হৈছিল তথাপিও আমি সরকার গঠন কৰিব পৰা নাই যদিও যেটো ভোটৰ পাৰ্চেন্টেজ আমি যথেষ্ট পাইছে তো এজন নিৰ্দলীয় মানে কিনে লৈ পেলাই হাগ্ৰামা পুনৰ মানে ক্ষমতাত আহিল এইটো আমি সবে জানে এতিয়া কিন্তু সেই আগৰ দিন এতিয়াৰ দিন বহুত চেঞ্জ হ'ল কাৰণ 16-17 বছৰ মানুহবিলাক অপেক্ষা কৰি একো নহ'ল সেইটো এতিয়া মানে এটা ক্ষুদ্ৰ হৈ আছে মানুহবিলাক আৰু লগতে এতিয়া নতুন চুক্তি হ'ল বিটিআৰ চুক্তি এই বিটিআৰ চুক্তিক লৈ বহুত আনন্দ বহুত আশা কৰিছে গতিকে পৰিৱৰ্তনৰ হাৱা আজিৰ দিনত মই দেখিছোঁ আৰু মই যেনেকৈ দেখিছোঁ এটা সুনামি নিচিনা মই দেখিছোঁ সুনামি মানে পৰিৱৰ্তনৰ সুনামি এই পৰিৱৰ্তনৰ মানে সুনামি UPPLৰ কাৰণে পজিটিভ এইটো মানে আহি আছে আৰু মোৰ বিশ্বাস UPPL more than 26 বা 27তকৈ মোৰ আমি পাব আৰু এটা কম্পৰ এটা চৰকাৰ গঠন কৰিব পাৰিম বুলি মোৰ এটা আশা এটা কম্ফৰ্টেবল যদি আপুনি কৈছে 26 বা 27 এখানে এখন পাব চৰকাৰ গঠন কৰা আপোনাৰ 100% খাটাং আপোনাৰ হিচাপ চিয়ৰ ঠিক আছে এই সময়ত মই এটা জানিবলৈ মই চেষ্টা কৰিম যে আপুনি চৰকাৰ গঠন যদি কৰিব নোৱাৰে ধৰি লওক আপোনাৰ UPPL চৰকাৰ গঠন কৰিব নোৱাৰে বিটিআৰ একত কিবা সমস্যা আহিব নেকি না আমি UPPL চৰকাৰ গঠন কৰিব নোৱাৰাৰ কোনো কাৰণ নাই কিন্তু এটা কথা UPPLত বিটিআৰ চুক্তি কৰা নেতাসকলে আছে আমি যদি জিকি যায় চুক্তিৰ যিমানখিনি দফা আছে এই দফাবিলাকক ৰূপায়ণ কৰাৰ কাৰণে বেছি ভাল হ'ব কিবা কাৰণত যদি নাহে কিন্তু মইতো দেখিছোঁ আমি নাহাৰ কোনো কাৰণ নাই কিন্তু যি নেতাসকলে মানে চাকৰ কৰিছে এই নেতাসকলে যদি সুবিধা পায় তো বেছি ভাল হ'ব বুলি জানো মই ভাবোঁ ঠিক আছে বহুত সোশ্যাল মিডিয়াত কথা কৈ আছে আপোনাৰ বিৰোধী যিখিনি পাৰ্টি আছে তেখেতসকলে কৈ আছে যিমান UPPLত বৰ্তমান যোগদান হৈ আছে প্ৰায় আপোনাৰ 40টা সমষ্টিত প্ৰায় 100-150 এনেকুৱা আপোনাৰ যোগদান কৰি আছে এই সময়ত তেখেতসকলে কৈছে এইটো ভুৱা এটা যোগদান কৰা আৰু খুদু শেষত ঘৰত গৈ পিনি আপোনাৰ BPFতে ভোট দিব বুলি তেখেতসকলক দাবী জনাইছে এই সময়ত আপুনি কি ক'ব এই যিটো মানে অভিযোগ সেইটো মানে সঁচা নহয় কাৰণ UPPLৰ হাতত পইচা নাই আমি পইচা দি পেলাই মানুহবিলাকক কিনিব নোৱাৰোঁ এতিয়া এটা কথা চাওক আপোনালোকে বড়ো মানুহ 80% আমাৰ লগত আছে
কিন্তু আমি স্বীকাৰ কৰাটো ভাল আৰু সঁচা কথাটো ক'ব লাগিব আজি বড়োৰ বাদে বহুত মানে বেঙ্গলী জনগোষ্ঠীৰ মানুহ নেপালী জনগোষ্ঠীৰ মানুহ মাইনৰিটিৰ মানুহ ৰাজবংশীৰ মানুহ আদিবাসীৰ মানুহ আমাৰ দলত যোগদান হোৱাটোতো এইটোতো মিছা নহয় কিন্তু আমি স্বীকাৰ কৰিব লাগিব হয়তো আমি বিগত সময়ত মানে বড়োৰ বাদে অন্যান্য জনগোষ্ঠীৰ হয়তো আমি পোৱা নাছিলোঁ এতিয়া আমাৰ দলত বিটিআৰ চুক্তি হোৱাৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বত যিটো মানে UPPL এতিয়া দলে বলে মানে বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাক যোগদান কৰিছে গতিকে এই অভিযোগ দিয়াৰ আগতে এই জনগোষ্ঠীৰ মানুহবিলাকক ঘৰত গৈ পেলাই সুদ দিলে নিশ্চয় সঁচা কথাটো গম পাব বুলি মই ভাবোঁ এই সময়ত 2015তো আপোনাৰ BCDR আপোনালোকে হাৰিলে 2014তো MP আপোনালোকে সেই কৰিছিলে তাৰপিছত 14তো সেই কৰিলে MPত আৰু 15তো পৰাজিত হ'ল আৰু 2019তো MPত আপোনালোকে পৰাজিত হ'ল এই সময়ত আপোনালোকে কি ক'ব না 2014ত যিটো মানে লোকসভা নিৰ্বাচন হয় হীৰা চৰণীয়া ডাঙৰীয়াই জিকি গৈছিল তাৰ এটা পৰিৱেশ বেলেগ আছিল মানে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ মানে শান্তিৰভাৱে কাম কৰিব লাগিছিল সেইটো কাম কৰিব পৰা নাই তাৰ কাৰণে এটা ঢৌ হৈছিল যে মানে অনাবৰো ঢৌ এটা আহিছিল আৰু তাৰ কাৰণে আমি 2014ত আমি হাত দিব লগা হৈছিল আৰু এই একে ঢৌ 2019লৈকে থাকিছিল আৰু যেতিয়া BTR চুক্তি হ'ল এই যে ঢৌটো কিন্তু নাইকিয়া হৈ গতিকে 2014 বা 19ৰ MP ইলেকশ্যনত বা লোকসভা নিৰ্বাচনত লগত আজিৰ দিনত যিটো অৱস্থা তুলনা কৰা নাযায় মানে একেবাৰে ক'বলৈ গ'লে উল্টা বুলি আমি ক'ব লাগিব অপজিট বুলি আমি ক'ব লাগিব এই সময়ত সদু শেষত আপোনাৰ মোৰ বড়োলেণ্ড বুবলি চেনেলৰ হয় আপোনাৰ শুভেচ্ছা থাকিলে আপোনাৰ মংগল হওক আপোনাৰ অনাগত সময়ত আপুনি জিকি যায় এই সমষ্টিৰ কাৰণে বিশেষ আপুনি কাম কৰিব সুযোগ পাওক সেইটো মই আশা কৰিলোঁ আৰু মই সদু শেষত আপোনাক আমাৰ চেনেলত বহুত মূল্যৱান আপুনি সময় দিয়াৰ কাৰণে ধন্যবাদ জনালোঁ